হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ব্লগছ। আৰু আজি আপোনালোকক লৈ যাম তাৰমানে পানীমূৰ বুলি এখন ধুনীয়া পিকনিক খোৱা এখন ঠাই আছে, যিখন ঠাইত কপলি নৈ বুলি এখন নৈ আছে। সেই নৈখন পাহাৰেৰে ভৰা, পাহাৰ ভৈয়াম বুলি কয়, পাহাৰ ভৈয়ামেৰে ভৰা আৰু ধুনীয়া পাহাৰ পৰ্বতেৰে ভৰা আৰু ধুনীয়া ডাঙৰ ডাঙৰ শিল আৰু জেগাডোখৰ চাই ইমানেই ভাল লাগে। বহুত ধুনীয়া এখন ঠাই। পানীৰ কালাৰ চাওক, পানীৰ ৰং চাওক, নীলা ৰঙেৰে ভৰা, মানে ধুনীয়া এখন ঠাই। সেই ব্ৰিগেডটো লগাই দিছে, তাৰমানে মানুহ সেইফালে নাযাওক বুলি, আৰু বাইচাঞ্চ পিছলি পৰি যাব পানীত, তো সেইকাৰণে সেই বেৰিকেডটো লগাই দিয়া হৈছে। আৰু সিফালে চাওক পৰ্বত আছে আৰু পিকনিক খোৱা বহুত মানুহ ভিৰ হৈ আছে, আৰু লগতে নাও আছে। নাওত মানে মানুহে উঠি ঘূৰিবও পাৰে। চ' তাত ঘূৰাই পানীত, আৰু বহুত ধুনীয়া লাগে, বহুত ভাল লাগে। আৰু এই পিকনিক প্লেচ খাবলৈ আহিলে আৰু বহুত মানুহ ভিৰ হৈ থাকে। কিন্তু এটা কথা ভাল লাগে যে পানীডোখৰ যে এনেকৈ পৰি আছে, বহুত ভাল লাগে। চ' ভাল লাগিছে, আপোনালোকেও আহক, এবাৰ যাব, নিশ্চয় ভাল লাগে আপোনালোককো। সেই ধুনীয়া পানী, যেনে ধৰণৰ পানী পৰি আছে, আৰু বহুত আনন্দ লাগে, বহুত ভাল লাগে জেগাডোখৰ চাই। চ' আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।